হে গাইজ গুড মৰ্ণিং কেনে আছে আপোনালোক আশা কৰোঁ ভালে আছে ময়ো ভালে আছোঁ এতিয়া বাজিছে ৰাতিপুৱা 9টা মই গা পা ধুই আজৰি বাকি আজি ভাল খবৰটো হৈছে বতৰটো একদম ঠাণ্ডা ধুনীয়া একদম ৰ'দ নাই আজি ঠাণ্ডাৰ দিনৰ নিচিনাই বতৰটো হৈ আছে বাকি আজি দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাব আৰু লাষ্টত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা পালে গতিকে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ হালত আহিলোঁ মায়ে হাল বৈ আছে মাৰ মোষ্ট অফ দ্য ফেভৰেট কামটো হৈছে হাল বোৱা খোৱালোৱে বাদ দিব তথাপিও হাল মেইন মাৰ কাৰণে আচলতে এইবিলাক কাম এটা নিচা হয় আজিকালিতো গাঁওবিলাকতো প্ৰায় দেখা পোৱা নাযায় হাল বহুতজনীৰ ভিতৰতে এজনী কিন্তু মোৰ মা একদম হালৰ বিহীন অধুৰা বুলি এতিয়া দুপৰীয়াৰ টাইম ভাত বনোৱা আজি ভেদাইলতাৰ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ বনৌষধি ৰেচিপি অকল ভেদাইলতাই নহয় তাতে নৰসিংহ ভেদাইলতা মান ধনিয়াৰ পাত ব্ৰহ্মা ধনিয়া আৰু মছন্দৰী গোন্ধ থকা কচু অকণমানি আপোনালোকে কিছুমানে চিনি পায় হয়তো কিছুমানে নাপায় মই আজি দেখাই দিম বাৰু আৰু লোকেল মাছ লোকেল মানে ওচৰৰ পথাৰবিলাকত পানী হৈছে তাতে জাল পাততে মাছ পোৱা গৈছে সেয়াৰে বনাম বুলি ভাবিছোঁ গতিকে বলক আপোনালোকক একবাৰ দেখাই দিম এইটো তিহ হয় বহুতে চাগে ধৰিব পাৰিছে বহুতে ধৰিব পৰা নাই এইটো গুটিবিলাক মানে পুতাৰ কাৰণে ডাঙৰকৈ বুঢ়া কৰি ৰখা হৈছিল এইটো খাবও পাৰি মই একবাৰ বাৰীলৈ আহিলোঁ আঞ্জাখিনি ছিঙি নিওঁ বুলি এয়া মান ধনিয়াৰ গছ আমাৰ ঘৰতে হোৱা মই কেইখিলামান ছিঙি ল'লোঁ নেমু টেঙাৰ এটা কুমলীয়া আগু দি দিম গোন্ধটোৰ কাৰণে আৰু এয়া নৰসিংহৰ পাত কেইখিলামান আৰু মই যে কৈছিলোঁ কচু গছ এইটো গোন্ধ থকা কচু চাই লওক আৰু ভেদাইলতা কিমান ধুনীয়া সেউজীয়া পৰিৱেশ দেখিলেই কিবা চকুজুৰিয়ে আৰাম পায় মই ভেদাইলতাৰ পাতটো অকণমান বেছিকৈ দিম কাৰণ গোন্ধটো বহুত ফেভৰেট আৰু ইয়াৰ কাৰণে লৈছোঁ জলকীয়া আদা আৰু নহৰু এইখিনি গোটেইখিনি মই ৰেডি কৰি লৈছোঁ এতিয়া মিক্সিৰ জাৰ এটাত দি গোটেইখিনি মই আদা নহৰু আৰু গোটেইখিনি পিচি ল'ম কেৰাহী এখন বহাই তাতে মিঠাতেল দিলোঁ এইটো মাছ ভজা কেৰাহীয়ে হয় গতিকে সেইটোতে মই বনাম তেলখিনি দি অকণমান তেল দিছোঁ বেছি তেল ইয়াতে প্ৰয়োজন নহয় গৰম হোৱালৈকে দি দিম ইয়াতে পাঁচফোৰণ ব্যৱহাৰ কৰিব পাৰে মই আগতীয়াকৈ দি থৈ দিছিলোঁ এইখিনি বাৰু ভিডিঅ' কৰিবলৈ নহ'ল কেৰাহী গৰম হৈছে ইয়াতে মই পিঁয়াজ অকণমান দি দিছোঁ এইখিনি ৰংচুৱা হোৱালৈকে ভাজিম ৰংচুৱাতকৈ অকণমান বেছিকৈ ভাজিম কাৰণ মাছ ভজা তেল হয় মাছৰ গোন্ধ এটা থাকিয়ে যায় সেইকাৰণে মই পিঁয়াজখিনি অলপ বেছিকৈ লৰাই ভাজি ল'ম ৰংচুৱাতকৈ অকণমান বেছিকৈ ভাজিম যাতে তেলখিনিও বহুত বেছি গৰম হয় অকণমান ক'লা বুঢ়াৰ নিচিনা হয় আৰু মাছৰ গোন্ধটো সম্পূৰ্ণ গুচি যায় পিঁয়াজখিনি দেখিছেনে ক'লা পৰি গৈছে আৰু তেলখিনিও ক'লা পৰিছে কাৰণ আগতে যিহেতুকে এবাৰ ভজা গৈছে তেলখিনি ইয়াতে এইবাৰ মই মিশ্ৰণখিনি দি দিম ইয়াতে মই অকণমান হালধি গুড়িও দি থৈ দিছিলোঁ মিক্সিৰ জাৰটোতে এইখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভালকৈ লৰাই ভাজি থাকিম বেছি টাইম ভাজিব নালাগে অতি সহজতে হৈ যায় এইফালে আপুনি গৰম পানীও বহাই থৈ দিব কাৰণ আঞ্জাখনত গৰম পানী ব্যৱহাৰ কৰিলে যিকোনো আঞ্জাতে গৰম পানী দিলে সোৱাদটো বেছি হয় বুলি মই ভাবোঁ ঠাণ্ডা পানী দি দিলে আকৌ আঞ্জাখন বা ভাজিখন কেঁচাৰ নিচিনাই হৈ উঠে আগৰ নিচিনাই হৈ উঠে আৰু উতলিবলৈও টাইম লাগে ইয়াতে এইবাৰ মই ধনিয়াৰ গুড়ি দি দিছোঁ অকণমান আৰু কালাৰটো ভাল হ'বৰ কাৰণে ৰেড চিলি পাউডাৰ আৰু ইয়াতে দিম মই জিৰাৰ গুড়া অকণমান দি দিছোঁ মোৰ তাত মিক্সিত পিছা গুড়া নাছিল গতিকে হাতেৰে মই মোহাৰি অকণমান দি দিছোঁ আৰু মছলাখিনি ভালকৈ অলপ টাইম ভাজি দিম মই অলপ টাইম ঢাকনি লগাই দিছিলোঁ সেইখিনি ভিডিঅ' কৰিবলৈ ৰৈ গ'ল গতিকে অলপ টাইম ঢাকনি লগাই দিব ইয়াতে মই নিমখ দি দিছোঁ কাৰণ আগৰ তেলতো অকণমান নিমখ আছিলে মাছ ভজা নিমখ আপোনালোকে এটা অনুমান কৰি দি দিব হালধিৰ গুড়ি
হালধিও মই অলপ কমকৈ দিছোঁ, আগতে আছিল। এইখিনি ভালকৈ লৰাই ল'ম। লৰাই লৈ ইয়াতে মই অকণমান ব্যৱহাৰ কৰিম আটাৰ গুড়ি, আপোনালোকে চাউলৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। মন ৰাখিব পানী দিয়াৰ পিছত যাতে একো গুড়িয়ে ব্যৱহাৰ নকৰে। গৰম পানী দিয়াৰ পিছত কৰিবলৈও বহুত দিগদাৰী হয়, কাৰণ গৰম পানী দিয়াৰ পিছত আপুনি যদি আটাখিনি দি দিয়ে, আটাখিনি লগালগ লাড্ডু হৈ যাব আৰু আঞ্জাখন একদম বেয়া হৈ যাব। এতিয়া মই ইয়াতে গৰম পানী অকণমান ঢালি দিম। মিক্সিৰ জাৰটোতো অকণমান লাগি আছে, তাতেও পানী দি ইয়াতে মই ঢালি দি অকণমান লৰাই দিছোঁ। পানী দিয়াৰ পিছত ইয়াতে মই এবাৰ গৰম পানী দি দিলোঁ, দি লৰাই দিলোঁ। উতল হোৱালৈকে এইখিনি ফুল জুইত ৰাখি দিম। এতিয়া আঞ্জাখিনি সম্পূৰ্ণ উতলিবলৈ লৈছে। ইয়াতে মই মাছখিনি দি দিম, গৰৈ মাছৰ টুকুৰা আৰু এইটো মাগুৰ মাছ। মাগুৰ মাছৰ কাৰণে এইটো আঞ্জা বেষ্ট হয়, কাৰণ মাগুৰ মাছটো বহুত উপকাৰী আৰু এইটো আঞ্জাটো বনৌষধি। আজিৰ খানা, আমাৰ দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল। ভেদাইলতাৰ আঞ্জা, মাগুৰ মাছ, কাৱৈ মাছ, মাছ ভাজি, নেমু টেঙা, আচাৰ, পিঁয়াজ, জলকীয়া, ভাত আৰু কোমোৰা ভাজি। বলক খাই বৈ আজৰি। ভেদাইলতাৰ আঞ্জা মাছেৰে খালোঁ, খাই ভালে লাগিল। আপোনালোকেও ঘৰত বনাব আৰু এবাৰ খাই চাব। হয়তো বনাব জানেই বহুতে, মই যেনেকৈ বনাইছোঁ একবাৰ তেনেকৈ বনাই খাব। বাকী এতিয়া আহিলোঁ বিচনালৈ, অকণমান ৰেষ্ট লওঁ। গধূলি টাইমত আকৌ লগ পাই আছোঁ। গুড ইভিনিং। দুপৰীয়া খাই বৈ অকণমান ৰেষ্ট কৰাৰ পিছত এতিয়া মুখ হাত ধুই চাকি বন্তি দি আজৰি একাপ চাহ খাব লৈছোঁ। গোটেই দিনটোত আজি বৰ বিশেষ একো কৰা নহ'ল, অকল ভেদাইলতাৰ ৰেচিপি বনোৱাই হ'ল। গোটেই দিনটো এনেকৈ গ'ল, ইটো সিটো কৰোঁতে বৰ বিশেষ দেখাবলগীয়া একো নাছিল, গতিকে মই ভিডিঅ' কৰি নাৰাখিলোঁ বাৰু। এতিয়া অকণমান পিছত ৰাতি শুবই হ'ব। আজিকালি গধূলি হওঁতে 8টাই বাজে। ৰাতিৰ ভাত বনোৱাৰ বা যোনে যি খাই ভাত ৰুটি বনোৱাৰ টাইমে হৈ যায়। হে গাইছ, ৰাতি ভাত পানী খাই আজৰি, এতিয়া শুব যাওঁ। ৰাতি বাজিলে 10:30। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে এটা লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নটিফিকেশ্যনসমূহ আপোনালোকে চবতকৈ প্ৰথমতে পায়। আজিলৈ এইখিনিয়ে। আকৌ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই, গুড নাইট।